তই কি নাকৰ খাগেৰি খাই আছা হে মূৰ্খ নালাগ বেটা আপা হৈ জন্ম ললি কি ঘণ্টা করলি দাদাতে দুডাল বেলু গাঠিলা ওই পেও তই কি নাকৰ খাগেৰি খাই আছা হে এ কিনো খাবি আৰু ও সৰুতে মায়ো মৰি গেল মাই থাকোতে চিকেনত ডাঙৰ ডাঙৰ লেগ পিচ খাইছিলো ডাঙৰ ডাঙৰ ডিমেৰ আমলেট খাইছিলো ও এতিয়া যদি মই দালিৰ পানী সিঁচিও খাওঁ দৈতক কি বুলি কয় জানা নাই ঐ হপা কি খাই মৰা বুলি কয় চালা দৈতক মাৰি পেলাও নেকি মই বুঢ়া বুঢ়ী হলি মানুহ হৈ যাবা সেইকাৰণে দেখুৱাব লাগে চেংৰাৰ পাৱাৰ চালা বুঢ়া দৈতক মাৰি পেলাও চালা মদ খাবা পইচা পাওঁ নে চালা ভাং খাবা পইচা পাওঁ এই চালা বেকাৰ বাপ হে আক মাৰি ফেলা হে পেও ঐ পেও আক মাৰি ফেলা তই নাহে দৈছ মই কি কথা কৈছো জানা আমাৰ ঘৰৰ ছাগালটো মাৰি কাটি খোৱা কথা ভাবছো ছাগালটো মাৰি কাটি হবি ছাগালটো সৰু আছে সৰু থাকিলে কি হ'ল কোমলীয়া মাংস তও চুবে ফেলে ভাল পাবি সেই মাংস এনেইতো তোৰ দাঁত চাত নাই মানে আটা ছাগাল তই ঘৰতে খাবি একলাই আটা ছাগাল ঘৰতে খামতো আধা ঘৰত খাম আধা মই মালৰ লগত একদম চাটনি কৰি খাম একদম চেটাপ হৈ যাব ছাগাল চালা মূৰ্খ নালাগ বেটা আপা হৈ জন্ম ললি কি ঘণ্টা করলি চালা আপি ভাল এই ধাৰখন চিন্তি আপি জন্ম দিও আজি কি সুখত আছে সি চেলা আজি চেংৰাৰ দৰে চকুত চশমা মাৰি আজি গাঁও আপি চাই ফুৰে ঐ কি মদান ধাৰখ এই তনৰ ঘৰত কোনোবা আপি আছে নেকি নাই আপিৰ মাত শুনহন পাইছো মই যাৰ ঘৰত আছে পাপি তাৰ ঘৰত কেনেকা হ'ব আপি কেতিয়াবা আমো আপি ডিস্পিডেন্স কৰবা এই জলদা বুঢ়াই খেদে আজিকালিৰ আপি আপাতকে কম নহয় এই গধূলা মুখে তই যাবিছো একবাৰ কচোন তাকেইতো মই তাকেই চিন্তা কৰি আছো চলি একদম বেয়া গেলে একদম মদ ভাং নলি সি চলবেই নৰা আছিল তাকেই চিন্তা কৰি আছো এটা কথা ভাবছো তাক হা নাই তাক বিয়ে পাতি দিওঁ নেকি হা বিয়া পাতিলে হয়তো সি লাইনতে বিয়া পাৰে এটা আন্দাজ বিয়া মই নকৰাও এই কম বয়সতে মোক বিয়া পাতি দি জীৱনটো ধ্বংস কৰিব খুজিছা নেকি বিয়া মানে চাদি মানে বৰবাদী না দৈত মই বিয়া চিয়া নকৰাও দেই তই কি চিন্তা কৰি আছা হে চিন্তা একো কৰা নাই ৰ মোৰ গাৰ বিষ হৈছে এটা কাম কৰিবিচোন এই ফাৰ্মাচীৰ পৰা এটা টেবলেট লৈ তই বুঢ়ো হৈছে এতিয়া টেবলেট খাই পেলাই কি কৰিবি কি মূৰতো কৰিবি টেবলেট খাই পেলাই মৰাৰ বয়া গৈছি চালা নালাগ বেটা বাপেক এটা টেবলেট আনি দিবে নৰা তন্দে এনেই হলধৰে পুতকক মাৰি জেলুত জনাই তোক আৰু দেশলে গেলে চালা মূৰ্খৰ পুতক চালা মানে তও মূৰ্খ চালা ইও ধ্বংস হল এক দেখি ঘৰখনত তিনিটাই চলিৰ ভিতৰত মোৰ আপিটোই লক্ষী কি কৰিবি আপাকেইটা গেলে ধ্বংস হৈ ঐ খালি ভৰি বস্তিত গেলি বিন্ধে হল আজিকালি আপাই কি বুঝবো সংসাৰৰ মূল মোৰ আছে আপি তিনটা মোৰ নাই কোনো চিন্তা ঐ মদন গধূলা নাৰায়ণ পূজা আছে যাবিছো একবাৰ দেখা দিবি দৈত মই আহিলো চাহ খাবি না মা আছে চাহ এতিয়া নাখাওঁ যা চাহ খাব ইচ্ছা নাই খালো পিতি মোৰ দৰমহা হবা দেছি ভালকে কোম্পানীত কাম কৰো কাৰণে দৰমহা পাৰিছি ভাল দে মাই মোৰতো লক্ষী মাই তাহাঁতে ঘৰখন শেষ কৰলাক দেউতাকো বহুত টেনচন দিছি মই আপি হৈয়ে কিবা এটা কৰিব লাগব দুডাল বেলু গাঠিলা স্কুলৰ ছাত্ৰ কিয় পচন্দ কৰিলা মই পচন্দ কৰা নাই দেউতাই পচন্দ কৰা নাই যাচি অহা ল'ৰা
নধৰিলে উপায় নাই বহাগ জেঠ মাহৰ ৰ'দ তুমি ইমান কিয় সমত মাঘ ফাগুন চ'ত মদ খাবা নালগে যদি মই ইয়াৰ পৰা খোজ ৰ'বা ক'ত য আমাৰ আজি ভোকলা পিঠা বনাব ভোকলা পিঠা বনাবো বাপৰে বাপ মই ইমান ভাল পাওঁ ভোকলা পিঠা নুনুমাই তুমি ইয়াতে কি কৰি আছ যাওঁ ঘৰত আহা দিছো যাওঁ মই যাওঁ দে আৰি মাছত দাৰি মই কিন্তু তোমাক নাযাওঁ পাৰি লুডু খেলি উঠে ছয় তোমাৰ সদায় মই এটা জীৱনটোত কি পাপ করলো কার হাঁহ ভাড়ার আধার আনি আমার হাঁহ ভাড়াত খুয়ালো তার চিন্তি আপা তারে দুটো গেল মোট পাং খাই ইও যাব হনে পাইছো এরও সেই জাগা চাফা করবে পারা হয়েছে কেতিয়াবা ভাবো এক ভাল করবে যাওয়া আর এই মরা মানুষ তেজ দিবে যাওয়া আকে কথা হচ্ছি মোৰ দেউতা চালো ভণ্টিয়া পইচা দিছোন মোৰ পইচা নাই তা বইনের পয়সা উঠবে লাজ নাপা মই যা নাজনো মোৰ আজি মদ খাবা পইচা নাই তই যদি পইচাই নাই কি করবি আছে রাধু হবা যা নিজে ইনকাম কৰি থাকে বেলেগ চলিবিলাক দেখা নাই মই তো কাকো নকওঁ দেখা পাইছো উকিল নাপাই বেয়া কষ্টি চিৰি কাহাই দি যায় সি মদ খাই পেলাই চিৰিক বাইদেউ বুলি মাতে গমেই নাপাই দেখো তই এতিয়া মোক সদায় কৈ থাকা দেউতা চিলিণ্ডাৰটো আনলো এইবাৰ ছাগালটো দৰাক দিয়াও দি আহি গৰুটো দৰাক দিম আপা মোক কিয় লাগে আজিকালিতো আপে অলৰাউণ্ডাৰ হৈ পৰছি সুশীলা পে 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 সুশীলা কি যাদু কৰিলা চাহৰ লগত খাওঁ চাও তুমি মোৰ মৰমৰ পেও পেও তুমি মোক কথা দিয়া আজি পৰা মদ ভাং নাখাওঁ বুলি নৰম মদ ভাং বাদ দিবা কি তেতিয়াহ'লে মই তোমাকে আৰু লাগা হলে তোমাকে এৰো তথাপি মদ ভাং নেৰ কে কানছো মই আজি বিঘাই মৰিম মই কালো কাল মস্তু কাল এগিলা হল আপিস জাল দে বাৰু আজি কথা দিলো আজিৰ পৰা মই মদ ভাং নাখাওঁ সঁচাই কৈছো কথা দিছো মই আজিৰ পৰা মদ ভাং নাখাওঁ মই তোমাক ভাল মানুহ বনে এৰিম এইটো সুশীলাৰ কচম তেতিয়াহ'লে মই দেউতাক বিয়াৰ কথা কম আমাৰ মই কম দেউতা দাদাই বোলে ধাৰাসাৰ দিয়াক সুশীলাক বিয়া কৰিব কিনো কয় সি কিন্তু এতিয়া মদ মাংস বাদ দিছে হয় নেকি এইটোতো ভাল কথা মদন ধাৰ বহ 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 এই এটা কথা ঐ কচোন মোৰ আপি সুশীলা তোৰ ঘৰত বোৱাৰী হৈ আবুৱাই কিনো কয় কিন্তু তাৰ স্বভাৱ মৰাণ তই চিন্তা নকৰবি আমাৰ সুশীলাই তাক গৰু ছাগল বান্ধা দিব তেতিয়াহ'লে তই দিন বাৰ ঠিক কৰ তোক মই বিয়াৰ দিনা লগ পাম ঠিক আছে মই এটা দিন বাৰ চাই দূৰ বিয়াখন ঠিক কৰি থৈ মই এতিয়া যাওঁ মই কামত যাওঁ কামত যা যা কামত যাবাই লাগিব আৰু বৰেৰে আনিছো নহয় যাওঁ দে আপি কি কৰিব নোৱাৰে আজিকালি মোৰ আপি লক্ষী মোৰ ঘৰ চলাই আছিল ধাৰঘৰ আপি মানে মোৰ এতিয়া বোৱাৰী ধাৰঘৰ আপি মোৰ ঘৰ চলাই আছে গতিকে আপি আজিকালি কিমান দূৰ আগবাঢ়ি গৈছে খেলা ধূলা পঢ়া শুনা চাকৰি বাকৰি চব দিশতে আপিগিলা আগবাঢ়ি যাব ধৰিছে